হে হরিয়ে শ্যাম বরণ দেহা তোমার এ পিত বখন মোৰ হৰি হৰি এ পিত। নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু লগতে সুস্থ আছে। আৰু মই বহুত দিনেই হ'ল ভিডিঅ' দিব পৰা নাই, বহুত ব্যস্ত থকাৰ বাবে ভাবিলোঁ কি আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কলিবা দেই, বহুত মৰমৰ আৰু এয়া তামোল কাটিছে আৰু ৰাতিও বহুত কাম কৰে। কি আছে আমাৰ ঘৰত? আজি নাম কিবা নাম খেয়া থাকিলে ভাল লাগে ন? ভাল লাগে। কি দিয়া পূজিম প্ৰভু চৰণে মুৰাৰী, তোমাক পূজিবে বস্তু নাপালো বিচাৰি। আৰু আজি নাম লোৱা স্মৃতি হিচাপে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, কাৰণ কিছুদিনৰ পৰা ভাবি আছিলোঁ ঘৰখনৰ হৈ এভাগ নাম লোৱা কৰিম আৰু আজি ফাইনেলি সেই দিনটো আহি পালে। লগতে আশা কৰাৰ দৰে আপোনালোকে বহুত বহুত মৰম আৰু আশীৰ্বাদ দিছে আৰু আশা কৰিছোঁ আগলৈ যাতে এনেকৈ মোক সহায় কৰি যায়। এয়া আমি এতিয়া ৰাইজৰ কাৰণে সকলোখিনি ৰেডি কৰি আছোঁ। এয়া হাজবেণ্ডেও কৰি আছে, এয়া বাতি সজাই আছে পনীৰ দিবৰ কাৰণে। আৰু আপোনালোকে সকলো ভিডিঅ' যোগেদি সকলো দেখা পাই থাকিব। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই গৈ থাকক। এতিয়া ক্ষীৰ ৰাইজক দিবলৈ নিছোঁ।